ডালিয়াৰি সে দূৰ নাহি পুৱাৰ সময় ওচৰ চাপি আহিছে ওচৰ চাপি আহিছে। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল AJ ব্লগ। আৰু আজি মোৰ কাৰণে এটা বিশেষ দিন, মোৰ জন্মদিন। আৰু তাৰ উপলক্ষে প্ৰতি বছৰৰ দৰে মই আমাৰ ঘৰৰ ওচৰতে থকা নামঘৰ ভাগলৈ যাওঁ, ঢেকীয়াখোৱা বৰ নামঘৰলৈ। আৰু এতিয়াও যাবলৈ ওলাইছোঁ। আৰু আজি বাৰ্থডেত কি কৰিম সকলোবোৰ আপোনালোকক দেখাম। চাই থাকিব ভিডিঅ'টো এণ্ডলৈকে, AJ ব্লগ। আৰু এয়া বাইক লৈ আহি আছোঁ আৰু মই চুৰিয়া পিন্ধি আছোঁ কাৰণে বাইক চলোৱা নাই। আমাৰ অংকুৰ ফটোগ্ৰাফীয়ে চলাই আছে বাইক, আৰু মই উঠি আহিছোঁ। এয়া হাতীঘৰ পাইছোঁ আৰু বেছি দেৰি নালাগে, অকণমান পিছতে নামঘৰ পামগৈ। আৰু তাৰপিছত কি কৰিম সকলোবোৰ দেখাম। এয়া নামঘৰ ৰাস্তাত সোমালোঁ অকণমান, আৰু চাই থাকক ভিডিঅ'টো। এয়া চাকি লৈছোঁ আৰু নামঘৰলৈ যাওঁ। চাকি লৈ হৈ গ'ল, এতিয়া নামঘৰৰ ফালে যাম, দেখাই আছোঁ। এয়া চব নামঘৰৰ তল, পাৰ্কিং চবতে লিখা আছে। ফ্ৰী হয় পাৰ্কিং ইয়াত চব, খালি চাকি আৰু মানে শৰাই দিলেও হয়। আমি নামঘৰ চাইডেদি আহিছোঁ, আমি মূল গেটেদি সোমামগৈ নামঘৰৰ ভিতৰলৈ। আৰু সোমাই পেলাই প্ৰথমে চাকি গছ দি লওঁ, তাৰপিছত সেৱা জনাম। এয়া চাইডেদি আহি আছোঁ, এইফালেদিও যাব পাৰি, খালি আমি চেণ্ডেল পিন্ধি আছোঁ কাৰণে আমি এইফালেদি আহিছোঁ। আৰু চেণ্ডেল খুলি আমি ভিতৰলৈ নামঘৰ সোমাই যাম। চাই থাকক ভিডিঅ'টো এণ্ডলৈকে। ফাইনেলি যাবলৈ ওলালোঁ আৰু চাকি তাকি দিলোঁ। এতিয়া বেলেগ প্লেন আছে, সেইখিনিও আপোনালোকক দেখাম। আৰু চাই থাকিব ভিডিঅ'টো এণ্ডলৈকে। বাৰ্থডে বুলি এজন মানুহক স্পেচিয়েলি মাতিছিলোঁ, আৰু তেখেত আহি পালেহি। আৰু তেখেতৰ এটা অদ্ভুত কলা, যোনটো আপোনালোকক দেখাম। আৰু তেখেতে মানে জুবিনৰ লগতো সংগীতত বাদ্যযন্ত্ৰ বজাইছে। আৰু তেখেতৰ এটা অদ্ভুত কলা, যোনটো তেওঁ জুই চলা বাকচত যোনটো বজায়, সেইবোৰ আপোনালোকক দেখাম। চাই থাকক ভিডিঅ'টো এণ্ডলৈকে। লাকোৱাত মই বিহু ফাংচনত যাওঁতে হ'ল কি, মানে তাত মোৰ প্ৰগ্ৰাম আছিলে। প্ৰথম গীতটো গাইছিলোঁ, মই 3টা গীত গাম দেই। প্ৰথম গীতটো গাইছিলোঁ, ইতিহাসে সাক্ষ্য দিলে তই যে নহয় তই যে নহয় ইতিহাসে সাক্ষ্য দিলে তই যে নহয় তই যে নহয় ধনে ধনে ভৰা আমাৰ একেখনি ঘৰ, ধনে ধনে ভৰা আমাৰ একেখনি ঘৰ, ইতিহাসে সাক্ষ্য দিলে তই যে নহয় তই যে নহয় একেতে যে মঙহৰে আমি দুয়ো ভাই, দূৰে মূৰে বুকুৰ আপোন একেজনীয়াই একেতে যে মঙহৰে আমি দুয়ো ভাই, দূৰে মূৰে বুকুৰ আপোন একেজনীয়াই চেনেহী আইৰে আমি লাড়ুৱালা হয়, চেনেহী আইৰে আমি লাড়ুৱালা হয়,
মনৰ নদীটি পেলাই কোনে অচিনে বালি চৰ মনৰ নদীত পেলাই কোনে অচিনে বালি চৰ ইতিহাসে সাক্ষ্য দিলে তই যে নহয় পৰ তই যে নহয় পৰ একেটি ঘৰতে আমি দ্ৰোহ আচৰিলে একেটি ঘৰতে আমি দ্ৰোহ আচৰিলে ইতিহাসে নকৰিব ক্ষমা কোনো কালে চেনেহৰে এনাজৰি এই জীৱনৰ চিঙি নিনো কোনো হতে বাৰু সহুদয় ইতিহাসে সাক্ষ্য দিলে তই যে নহয় পৰ তই যে নহয় পৰ তই যে নহয় পৰ আৰু আপুনি কাৰ কাৰ লগত বজাইছে মই ভূপেন দাৰ লগতো বজাইছোঁ আৰু গুৱাহাটীৰ যিখিনি আমাৰ সাংস্কৃতিক ডিপাৰ্টমেণ্টৰ সেই গোটেই শিল্পীসকলৰ লগত বজাইছোঁ নহয় আপোনাক জুবিনৰ লগতো ফটো দেখিছোঁ জুবিনৰ লগতো বজাইছিলোঁ আপোনাৰতো জুবিন যোৰহাট আমাৰ জগন্নাথ বৰুৱা কলেজত পঢ়ি আছিলে পঢ়ি থকা অৱস্থাত তেতিয়া ক্লাববোৰ্ডত এটা ফাংচনত মই জুবিনৰ লগত বজাইছিলোঁ আৰু এই ফটোখন তুমি যে দেখিছিলা তেওঁলোকে গুৱাহাটীৰ পৰা আমাৰ শিল্পী বানপানী হৈছিলে যোৰহাটত তেতিয়া গুৱাহাটীৰ শিল্পীসকল আহিছিলে আৰু যোৰহাটৰ শিল্পী বুলি আমি পইচা উঠাইছিলোঁ বানপানী সাহায্যৰ কাৰণে তেতিয়া জুবিনক লগ পাইছিলোঁ আৰু জুবিনে তেতিয়া মই তাক ক'লোঁ বোলে জুবিন মোক চিনি পাইছেনে বোলে দাদা নাই পোৱা বোলে জুইখোলা মাহত কোনে হাজৰিকা দা তেতিয়া সাৱটি ধৰিছিলে সেই ফটোকপি যে দেখিছিলা সেই সাৱটি থকা ফটোকপি তেতিয়া মাৰিছিলোঁ আমাৰ হেৰিয়াত এই ডিচিপিবিলাক য'ত খানা হৈছিলে মাৰোৱাৰী হেৰিখন তাত আপুনি ভূপেন্দ্ৰৰ লগত বহুত বজাইছে মানে ভূপেন্দ্ৰৰ লগত মই 3টা প্ৰগ্ৰাম বজাইছোঁ 1986 26 ফেব্ৰুৱাৰী শিৱানী বৰুৱা ফুকনে এতিয়া ফুকন হ'ল তেতিয়া শিৱানী বৰুৱা আছিলে চিনাকি কৰিছিলে ভূপেন দাই ভূপেন দা এখেতে মোৰ লগত এটি বাদ্য বজায় কিন্তু তবলাৰ তাল কাটিলেও বাদ্য মানে টেক্সটৰ বাদ্য তেতিয়া ভূপেন দাই মোক সুধিছিলে কি বজোৱা মই তেতিয়া কৈছিলোঁ দাদা মই এইটোৱে বজাওঁ কি এইটো বোলে এইটোকে বজাওঁ ঠিক আছে তুমি কাষতে ৰখিবা তুমি মোৰ লগত আহিব বজাব লাগিব মই তেতিয়া লৈ আছিলোঁ দাদাই তেতিয়া দাদাক যেতিয়া সম্বৰ্ধনা জনোৱাৰ পিছত যেতিয়া গীত গাইছে গীত গাওঁতে মাতি নিলে যে মানুহজনক মাতি দিয়া মই গ'লোঁ মোৰে ডিউটি আছিলে মাইকৰ ডিউটি মোৰে আছিলে মই আকৌ মাইক্ৰফোন দাদাক দিছোঁ তাবলিছক দিছোঁ তাবলিছ আছিলে চঞ্চল খান মোক আকৌ অপাৰেটাৰে মোক নিজে মাইক্ৰফোন এটা দি দিলে ভূপেন দাই প্ৰথম গীত গাইছিলে যোৰহাট সেউজী পাৰত আমাৰ হেৰিয়াৰ সেউজী পাৰত 1986 26 ফেব্ৰুৱাৰী তেতিয়া মই গ'লোঁ বজালোঁ চঞ্চল খানে তবলা বজাইছে ভূপেন দাই প্ৰথম আৰম্ভ কৰিছিলে মেঘে গিৰগিৰ কৰে গীতটো চঞ্চল খানে বজাইছে তবলা মই বজাইছোঁ দেশলাই তেতিয়া চঞ্চল খানে কৈছে ভূপেন দা খুবেই ভালো লাগছে ভূপেন দা খুবেই ভালো লাগছে তেতিয়া ভূপেন দাই মোক হাত চাপ মাৰি বজাই থাকে কি নাম তোমাৰ মোৰ চন্দ্ৰ হাজৰিকা ঘৰ ক'লো নগাঁও ফুৰিলৈ পুতি ইয়াত ক'লো যোৰহাটৰ মই জনসংযোগৰ কৰ্মচাৰী ঠিক আছে বজোৱা বজাই থাকে চিন্তা নকৰিবা তেতিয়া তেওঁৰ লগত প্ৰায় 15টামান গীতত মই দেশলাই বান বনাইছোঁ সেয়া এতিয়া ভূপেন দা এটা সংগীত বজাই সংগীত বজাবলৈ অকণমান দুষাৰিমান বজাই শুনাওক সেই মেঘে গিৰি কৰে গীতটোকে মই দি কৰা অকণমান মেঘে গিৰি গিৰি কৰে আহে মেঘে কৰে কলা পাথৰে মেঘে গিৰি গিৰি কৰে আহে মেঘে কৰে
জোৰ নাহি পুৱাৰ সময় ওচৰ চাপি আহিছে তগৰি বকুলিহঁতে আমডালি আৰিছে জোৰ নাহি পুৱাৰ সময় ওচৰ চাপি আহিছে ওচৰ চাপি আহিছে মাঝ গাঁৱৰ মাজু মাহী জলাহৰ জেঠাই কামে কাজে লাগি আছে পুৱাৰে পৰাই মাঝ গাঁৱৰ মাজু মাহী জলাহৰ জেঠাই কামে কাজে লাগি আছে পুৱাৰে পৰাই বাখৰ ককাই দেৱে চাহৰ যোগাৰ কৰিছে জোৰ নাহি পুৱাৰ সময় ওচৰ চাপি আহিছে ওচৰ চাপি আহিছে কেক নিবলৈ সোমাইছোহি আমাৰ চিনাকি দেখাই আছোঁ আপোনালোকক কোন থাকে এবাৰ বেগ বৰপুলৰ ফ্ৰণ্টত আছে এজন চব ল'ৰা ইয়াৰ পৰাই নিবলৈ লৈছে এইটো কেক সেইটো আৰু ইয়াৰ ভাল ভাল কেক পাই আপোনালোকো আহিব প্ৰাৰ্থনা কৰা নাই ব্লগত পৰিব না May God bless you. Yeah, front. Jani. Yeah, makau cake khuaise. Vlog tu moi banaisu. Kha. আমাৰ চাহ আহি পালেহি এয়া বহি আছে হাঁহ দি দিয়া এতিয়া ভাত খাবলৈ উলিয়াইছোঁ আৰু এয়া খানাটো দেখুৱাই দিছোঁ এয়া মাংস আজি এয়া মাংস এয়া মাছ আৰু ফ্ৰাই মাছো আছে দেখাই আছোঁ আপোনালোকক চাই থাকিব এয়া ফ্ৰাই মাছ আৰু খাওঁ আৰু ভিডিঅ'টো বনালোঁ ইমানটা সমাপ্ত কৰিলোঁ কেনেকুৱা লাগিলে জনাব লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ লাভ ইউ অল